অসম চৰকাৰৰ প্ৰগ্ৰেম মেনেজমেণ্ট ইউনিট বিভাগত 25টা পোষ্ট খালী হৈছে। একাউণ্টেণ্ট এটা, PA এটা, কম্পিউটাৰ অপাৰেটৰ 10টা, ছাপৰ্ট ষ্টাফ 5টা আৰু ড্ৰাইভাৰৰ 8টা। আপোনালোকৰ বায়'ডাটাসমূহ বা ৰিজিউম 22 তাৰিখে 4টা বজাৰ আগত ইমেইল কৰিব লাগিব pd.pmu.apfbc@nic.in। 22 তাৰিখে 4টা বজাৰ আগত আপোনালোকে এইটো মেইল এড্ৰেছত মেইল কৰি দিব আপোনালোকৰ ৰিজিউমখন, য'ত আপোনালোকে নিজৰ ইমেইল আৰু মোবাইল নম্বৰটো সঠিকভাৱে বহুৱাব। চ' আপোনালোকে এতিয়া চাওক কি পোষ্ট খালী আছে। একাউণ্টেণ্ট এটা, বয়স 35 বছৰ, কোৱালিফিকেশ্যন BCom আৰু চেলাৰী হ'ব 25,000 টকা। ডিটেইলছ জানিবৰ বাবে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ ভিজিট কৰি ল'ব। কম্পিউটাৰ ডাটা অপাৰেটৰ, পোষ্ট 10টা, কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, চেলাৰী 20,000, 21 বছৰৰ পৰা 43 বছৰৰ বয়স হ'ব লাগিব প্ৰাৰ্থীৰ। PA to PD পোষ্ট এটা, 21 বছৰৰ পৰা 43 বছৰৰ বয়সৰ ভিতৰত হ'ব লাগিব, কোৱালিফিকেশ্যন গ্ৰেজুৱেট আৰু চেলাৰী 30,000 টকা। PA to PD পোষ্টত আপোনালোকৰ ষ্টেনো লাগিব। ছাপৰ্ট ষ্টাফ 5টা, 21 বছৰৰ পৰা 43 বছৰৰ ভিতৰত বয়স হ'ব লাগিব, কোৱালিফিকেশ্যন ক্লাছ 8 পাছ আৰু চেলাৰী 14,000 টকা। ড্ৰাইভাৰ পোষ্ট 8টা, 21 বছৰৰ পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব, মিনিমাম 9 পাছ হ'ব লাগিব আৰু চেলাৰী 15,000। আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি থ'ব। ইয়াতে চৰকাৰী আৰু বেচৰকাৰী সকলোবোৰ চাকৰিৰ খবৰ দিয়া হ'ব, লগতে চৰকাৰৰ যিবোৰ নটিফিকেশ্যন থাকে সেইসমূহ এই চেনেলটোত আপডেট কৰা হ'ব। আৰু গোটেই এডভাৰটাইজটোৰ ডিটেইলছ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে এবাৰ ভিজিট কৰি ল'ব। ধন্যবাদ।